হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু পূৰা ৰ'দ দিছে, একদম পূৰা গৰমৰ বতৰ, তো আম খাওঁ বুলি ভাবিলোঁ। তো মোৰ লগৰ কবিতা আৰু কৃষ্ণা আহিছে আৰু আমাৰ দীপাবাই আম খাম চবেই একেলগে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, জনাব আম চাম আমি পাৰিলোঁ কবিতাক লৈ যাব দিলোঁ। এতিয়া মানে কাটিম মেলিম খাম। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। এইফালে চাওক, একদম কবিতাই পূৰা আম কি কৰি আছা? আম কাটিছে। তো পূৰা গৰমৰ বতৰ ন, আমটো খাব লাগে অলপ। এই বছৰ মানে ফাৰ্ষ্ট আম আজি খাম। তো চাই থাকক ভিডিঅ'টো। এইফালে আম চব পূৰা বাকলি চাকলি গুচাই মেলি ৰেডি হৈ গ'ল। তো বাকলি গুচাইখিনি ভিডিঅ' বনাব নোৱাৰিলোঁ, মানে মই তাত ভিতৰত আছিলোঁ মানে। তো কবিতাই বাকলি চাকলি গুচালে আৰু এইফালে কৃষ্ণা হাই কৈ দিয়া। আৰু এইফালে কবিতা আৰু ইয়াৰ ৰতি বিয়া ৰাজ খোৱা হাই কৈ দিয়া। তো চাই থাকক। তো এইফালে মই নিমখ আৰু জলকীয়া লৈ আহিলোঁ। কবিতাই পূৰা ধুনীয়াকৈ কাটিলোঁ। কাটি হোৱাগৈয়ে নাই, দুটামান কাটিছে হপায়, ইমান লেজি। তো আম কটা লেজি প্ৰাইজ প্ৰথম পুৰস্কাৰটো কবিতাই পাব, হয় নাই? অকলে পাৰিবা নি? হেল্প কৰি দিব লাগিব নেকি? পাৰিবা? ঘৰৰ জলকীয়াৰ ৰঙো ভাল লাগিছে ন? কৃষ্ণই জলকীয়াৰ ৰঙো ভাল পাইছে। ভাল লাগিছে, ভাল লাগিছে। কলপাত কাটিম বুলি আহি আছে। অ' দীপাবাই কলপাত কাটিবলৈ আহিছোঁ আপোনালোকৰ ঘৰত। এই কলপাত কাটিছোঁ, এইফালে আহক। অঁ আৰে এইফালে আহক। কাটিবলৈ আহিছোঁ কাষতে আছেতো কলপাতখিনি, সেইটো কাৰণে কাটিবলৈ আহিছোঁ। ধুনীয়া এইবিলাক ওলাবও পাৰে ন গৰম দিনত। তো ফাইনেলি আম চাম কাটি মেলি হৈ গ'ল। পূৰা বিলোৱাডোখৰ ভিডিঅ' বনোৱাই নহ'ল। কবিতা চব আমাৰ আহোম গাঁৱৰ আমবোৰ মিঠা নে তিতা? আচ্ছা ন, মানুহবোৰ মিঠা যে, মিঠা টেঙা ন। এইফালে দীপাবাই খাই আছে, এইফালে বাইদেউ খাই আছে, ৰজি আৰু দেহা। কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি। চেণ্ডেলটো নহয়, চেনেলটো। অঁ আৰু ৰজি কৈ দিয়া। চেণ্ডেল নহয়, চেনেল। অঁ ছাবস্ক্ৰাইব কৰি দিব। কৈ দিয়া ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বোৰ চাবা। নহয় চাবি বুলি নক'বা, চাবা বুলি কৈ দিবা আকৌ। এইফালে কৃষ্ণা বৰগোহাঁই। ময়ো খাই লওঁ, খাং খাং লাগিছে দেখিছিলোঁ। তো খাই মেলি হৈ গ'ল। চাওক একবাৰ মই চুচি মানে কবিতাই কাটি দিছেতো, সেইকাৰণে গোটেইখিনি খালোঁ আৰু নহ'লে নেখালোঁহেঁতেন। তো চবৰে খাই মেলি হৈ গ'ল। বাই বাই দাদা। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো কৈ দিয়া কবিতাক কি কৰিব লাগে। ছাবস্ক্ৰাইব কৰিব। দীপাবাই কৰিলে কৈ দিব দেই। ভিডিঅ'বোৰ চাব আৰু নিজৰ বুলি চাব আৰু।